সকলোকে নমস্কাৰ জনাই ৰিয়াল চেনেলৰ অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টোত আমি মৰণা মৰাৰ বিষয়ে দেখাম আৰু আলোচনা কৰিম। আজি মৰণা মাৰিম, মানে পথাৰত ধান পকিছে, লাহে লাহে ভঁৰাল অলপ আজৰি কৰিব লাগে। গতিকে আমি মৰণা মৰা আজি ভিডিঅ' দেখাবলৈ আগবাঢ়িছোঁ। এতিয়া মৰণা মাৰিবৰ কাৰণে আঁঠুৱাখন পাৰি লৈছোঁ। তলত বন আছে, নহ'লে ধানবিলাক যেনি তেনি পৰি যাব। তাৰপিছত এইটো আমাৰ ভঁৰাল, ইয়াতে ধান আছে। ইয়াৰ পৰাই ধান মই এতিয়া উলিয়াম। ভঁৰালটো মোতকৈও বয়সত ডাঙৰহে, মোৰ জন্মৰ আগতেই বনোৱা। অলপ মেৰামতিৰ প্ৰয়োজন হৈ আছে, কৰিম লাহে লাহে। ইয়াৰ তলতে গোহালিটোও আছে। এতিয়া এইখন দলঙেদি বাঁহৰ দলং দিয়া আছে ওপৰলৈ উঠিবলৈ, খটখটি বা ষ্টিপ নাই। এতিয়া মই ভঁৰাললৈ যাম, তাৰপিছত ধান উলিয়াম। আপোনালোকে চাব ভিডিঅ'টো। এতিয়া মই ভঁৰাললৈ আহিলোঁ। এইটো আমাৰ ভঁৰাল, ইয়াতে ধান আছে, এইফালে মৰা ধানো অলপ আছে। কিন্তু আমি বেছিভাগ ধান নমৰাকেই থওঁ, মানে প্ৰয়োজনীয়খিনি মাৰোঁ আঘোণ মাহতে। তাৰপিছত এতিয়া আকৌ নতুনকৈ ধান ভৰাবলৈ ভঁৰাল আজৰি কৰিব লাগে। গতিকে আমি আকৌ এইখিনি মাৰিব লাগিব। আগতে ধানখিনি আমি জাপিয়ে থৈছিলোঁ, কিন্তু যোৱাবাৰ অলপ জপা ভুল হ'ল, খহি গুচি আহিলে। আগতে আমাৰ দেউতাই জাপে, ধুনীয়াকৈ জাপে, তলৰ পৰা টানিলেও এৰাই নাহে, মুঠি টানিও উলিয়াব নোৱাৰি। কিন্তু মই ভালদৰে জাপিব নাজানিলোঁ, সেইবাবে খহি আহিলে। এতিয়া এইখিনিকে আমি উলিয়াম, অলপ মাৰিম, গোটেইখিনিতো নোৱাৰি, হ'লেও অলপ অলপকৈ মৰণা মাৰিব লাগিব। নতুন ধান পথাৰত আছে, আকৌ খালী কৰিব লাগিব। এইখিনি ধান মাৰিম আৰু যিমান দিনলৈ হয় ইয়াৰে চাউল এই চোতালত আমি ধান মেলি আছোঁ। আজি মৰণাটো আমি গৰুৱে মাৰিম, গৰু ঘূৰাম অলপ পিছত। প্ৰথমতে মেলি লৈছোঁ, আৰু ধান উলিয়াব লাগিব। এইখিনি মেলি লওক বুলি ভাবিছোঁ। এতিয়া এয়া মাহঁত লাগি আছে এই ধান মেলাত। গৰুৱে মাৰিম। আজিকালি গৰুৱে মৰণা মৰা প্ৰায় দেখিবলৈ নোপোৱাই হ'ল মানুহে। আমি মৰণাটো মাৰি গৈ থাকিম, গৰু ঘূৰাই গৈ থাকোঁতে কিছুমান কথা আলোচনা কৰিম। এতিয়া মৰণাটো অলপ মেলি হৈছে, আমি এতিয়া গৰু ঘূৰাম। আমি গৰুৱে মৰণা মাৰিম বুলি কৈছোঁৱে অলপ আগতে। এতিয়া আমি গৰুৱে মৰণা ঘূৰাম আৰু মৰণাৰ বিষয়ে আলোচনা কৰিম। যিহেতু আমাৰ গাঁৱৰ চহা জীৱনৰ লগত জড়িত মৰণা, আজিকালি গৰুৱে মৰণা মৰা দেখিবলৈ নাইকিয়াই হ'ল। গতিকে আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, এয়া আমি মৰণা ঘূৰোৱা আৰম্ভ কৰিলোঁ। এয়া আমি গৰু ঘূৰাবলৈ আৰম্ভ কৰিলোঁ। বন্ধুসকল, এইটো দেখি চিনি পাইছেনে? আজিকালি হয়তো 90% ল'ৰা ছোৱালীয়ে এইটো কি বস্তু হয়তো চিনি নাপাব, সুধিলেও ক'ব নোৱাৰিব। এইটো হ'ল ওখন। সেইটো আপোনালোকে হয়তো জানে বহুতে, আৰু ইয়াৰ ব্যৱহাৰটো আপোনালোকে নিশ্চয় জানে। ইয়াত মৰণা মৰাত ওখনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বহুত। এই ওখনেই ধানটো উঠোৱা মেলা কৰিব লাগিব, উখনিয়াব লাগিব, নহ'লে সকলো ধান নমৰে। তলৰ ধান ওপৰ কৰিব লাগিব, তলৰ খেৰটো ওপৰ কৰিব লাগিব, নহ'লে ওপৰকেইটা সৰিব, তলৰকেইটা নহয়। এতিয়া এইদৰে ওখনটো দি খেৰখিনি তলৰ ওপৰ কৰিব লাগিব, আকৌ মাজতো দিব লাগিব ওখন। ওখনৰ এতিয়া শেষ হোৱা নাই কাম, শেষলৈকে ওখনৰে কাম চলিব এতিয়া। মাজতো উলিয়াই দিছোঁ, নহ'লে মাজতো নহৰিব ধান, একেভাগে থাকি যাব। মৰণাটো আধা ঘূৰিলেগৈ আৰু সৰিলে আধা। অলপ পিছতে আকৌ ওখন দিব লাগিব। ওখন দি আকৌ ঘূৰালেই মৰণাটো প্ৰায় সৰি শেষ হ'ব। তাৰপিছত
খেৰটো উঠাই ধান উলিওৱা কামটো আৰম্ভ কৰিব পাৰিম। আৰু বন্ধুসকল, আগতে কৈ যোৱাৰ দৰে এতিয়া আকৌ এয়া উখনৰ কাম আকৌ আৰম্ভ হৈছে। এতিয়া যিমানখিনি ঘূৰাই ঘূৰাই মৰণাটো মৰা হ'ল, এতিয়া সেই খেৰখিনি উঠাই অলপ মানে তলত থাকি যোৱা ধানখিনি উলিয়াব লাগিব। যিখিনি ধৰক খেৰত ধান লাগি আছে সেইখিনি উলিয়াই পিনি আকৌ সেইখিনি ওপৰত দি আকৌ মৰণাটো আকৌ অলপ ঘূৰালেই মৰণাটো প্ৰায় ধান সৰি শেষ হ'ব। অলপ সময় এনেকৈ এতিয়া ওপৰৰ খেৰটো আঁতৰাই তলৰ ধান লাগি থকা খেৰখিনি উলিওৱা হৈছে। তাৰপিছতে আকৌ ঘূৰাব লাগিব। মৰণাটো প্ৰায় শেষ হৈছেগৈ। মানে এবাৰ উখন দিয়াৰ পিছত আৰু মৰণা বিশেষ সৰিবলৈ নাথাকে আৰু বিশেষ কাম নাই। অলপ সময় ঘূৰোৱাৰ পিছতে মৰণাটো শেষ হ'বগৈ। এতিয়া এয়া উখনে এতিয়া মৰণাটো উখনিয়াই থকা হৈছে। দেখিছেনে বন্ধুসকল, কেনেকৈ ওপৰখিনি সৰি গ'ল কিন্তু তলৰখিনি থাকি গৈছে। ধানখিনি অলপ জিলিকিছে, আপোনালোকে হয়তো ধৰিব পাৰিছে। এই উখন মাৰি মানে এই তলত নহৰা ধানখিনি এতিয়া ওপৰলৈ উঠাব লাগিব, খেৰত লাগি থকা ধানখিনি। তাৰপিছত সেইখিনি আকৌ ওপৰত দি গৰু হাল অলপ সময় ঘূৰালেই প্ৰায় মৰণাটো সৰি শেষ হ'ব। এতিয়া মানে 4 ভাগৰ 3 অংশ ধান সৰি শেষ হ'ল। এতিয়া তলৰ যিখিনি ধান আছে সেইখিনি হৰুৱাব পাৰিলে এই মৰণাটো মানে জোকাৰিব পৰা হ'ব। এতিয়া সেইকাৰণে উখন দিয়া হৈছে। এয়া দেখিছেনে, তলৰ ধানবিলাক এয়া তলত পৰি থকা ধানবিলাক ভালকৈ সৰা নাই। এইখিনি আকৌ দি পিনি গৰু ঘূৰাব লাগিব। তাৰপিছতে মৰণাটো বেছি সময় নালাগে, শেষ হ'ব। দেখিলেনে বন্ধুসকল, এটা মৰণা মাৰোঁতে এয়া বেলি পৰিলেই আন্ধাৰেই হ'ব হ'ল। তাৰপিছত এয়া মৰণা প্ৰায় সৰি শেষ হ'ল আৰু বেছি টাইম নাই। ভিডিঅ'টো দীঘল হৈ গৈ আছে। এই তাকে আজি আকৌ মৰণা জোকৰাটো নেদেখাওঁ আৰু এইটো ভিডিঅ'ত। আজিকালি হয়তো সেইকাৰণেই মানুহে এনেকৈ গৰু দি মৰণা মাৰিবলৈ এৰিছে। আধুনিক পদ্ধতি ব্যৱহাৰ কৰি মৰণা মৰা মেচিন, ধান মৰা মেচিন ব্যৱহাৰ কৰিছে। ধৰক হেণ্ড ট্ৰেক্টৰৰ দৰে ব্যৱহাৰ কৰিছে, মৰণা মাৰিছে। হয়তো এইবোৰ অসুবিধা, টাইমৰ বহুত প্ৰয়োজন হয়। সেইকাৰণে হয়তো মৰণা মৰা এইদৰে গৰুৱে মৰা মৰণাৰ পৰম্পৰা হয়তো নাইকিয়া হৈছে। আৰু এইদৰে হয়তো এদিন গৰুৱে মৰণা মানুহে দেখিবলৈ নাপাব। ল'ৰা ছোৱালীবিলাকক হয়তো ইয়াৰ বিষয়ে কাহিনী কোৱাৰ দৰে ক'বহে লাগিব যে গৰুৱে মৰণা মাৰে, ধান সৰাই। এনেকৈ হয়তো এনেকৈ শিকাবৰ কাৰণে বা দেখাবৰ কাৰণে আমি কৰাৰ দৰে ভিডিঅ' ইউটিউবত চাৰ্চ কৰি বিচাৰি হয়তো ল'ৰা ছোৱালীক দেখাব লাগিব। বন্ধুসকল, যাতে এনেকুৱা এটা ভিডিঅ' বনাইছোঁ বুলি কোনেও হাঁহিব নালাগে আৰু যাতে বেয়া পালেও উপায় নাই। মই অসমীয়া গাঁৱৰ ছবি এখন দেখাবলৈহে চেষ্টা কৰিলোঁ। আগতেতো এইটো একেবাৰে সাধাৰণ কথা আছিল। আজিকালি কিন্তু ইয়াৰ এই পৰম্পৰাটো প্ৰায় নাইকিয়া হৈছে। এনেধৰণৰ ভিডিঅ' আমাৰ চেনেলত চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।